হাত ধরে লহরি সুনানা हेलो गाइज वेलकम टू माई चेनेल संगीताज ब्लॉग आज এটা নতুন ভিডিও লৈ আহিছোঁ আপোনালোকৰ আগত কাৰণ মই ভাবিছোঁ আজিৰ দিনটো মই কেনেকৈ কটাওঁ সেইটো ভাবিছোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰিম কাৰণ আজি মই মোৰ ঘৰত নাই মই আছোঁ বেলেগত আপোনালোকে দেখিছে বাৰু বতৰটো বহুত ডাৱৰীয়া হয় দেখিছে নহয় বহুতে ডাৱৰীয়া হয় বৰষুণে দি আছে ৰাতিও দিছিলে ৰাতিৰ পৰা ননষ্টপ দি আছে কাৰণ নলবাৰীখনত পুৰা পানী হৈ গৈছে তো মই বিশেষ এটা কামৰ কাৰণে মই আহিছোঁ দীপাহঁতৰ ঘৰত আৰু ইভিনিং এটা পাৰ্টি আছে তো কি ইভিনিং পাৰ্টি হ'ব সেইটো আপোনালোকে মোৰ ভিডিঅ'টো চালে গম পাব আৰু কি কৰোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰিম যিখিনি পাৰোঁ সেইখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ আৰু দীপাইনো কি কৰি আছে সেইটো আগতে চাই লওঁ আৰু তাইৰ ইয়াত বহুত ধুনীয়া ধুনীয়া ফুল আছে তাই ফুল আনিছিলে কিন্তু আজি বৰষুণ দি থকাৰ কাৰণে এইখিনি অকণমান মানে হেৰি হৈ গৈছে বেয়া হৈ গৈছে মানে কিন্তু মই দেখাবলৈ চেষ্টা কৰিম আৰু কেনেকৈ কি কথা আপোনালোকে ভিডিঅ'টো চালে গম পাব আৰু ইভিনিং স্পেচিয়েল হয় সেইটোৰ কাৰণে কাৰণ তাইৰ হাতেৰে খাম বুলি ভাবিছোঁ সেইটো বস্তু আৰু সেইটো বস্তু মই তাইৰ হাতেৰে খাই পোৱা নাই তো তাইৰ হাতেৰে যে খাম আৰু কি খাম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ ভিডিঅ'টো চালে গম পাব ঠিক আছে তেন্তে মোৰ ভিডিঅ'টো চাই যাওক সকলোকে কৈছোঁ মাস্ক আৰু হাত চেনিটাইজাৰ কৰি থাকিব আৰু মই মাস্কখন খুলি থৈছোঁ এইটোৰ কাৰণে যিহেতু মই এতিয়া ইহঁতৰ ঘৰত আছোঁ আহি কেনে মই হাত ভৰি ধুইছোঁ আৰু মাস্কখন খুলি থৈছোঁ এতিয়া ইয়াত আছোঁ কাৰণে তো সেইটো কথা কৈ থৈছোঁ আপোনালোকে নহ'লে ভাবিব আৰু মানে মই ক'ত ঘূৰি আছোঁ মাস্ক নিপিন্ধাকৈ সেইটো কাৰণে সুধিব পাৰে তো সেইটো কাৰণে কৈ থৈছোঁ যে মই মাস্ক হাত ভৰি চব ধুইছোঁ মই চেনিটাইজ কৰিছোঁ আৰু ঘৰৰ পৰাই আহিছোঁ কাৰণ ঘৰৰ পৰা বেছি দূৰ নহয় বাৰু আমাৰ ওচৰতে হয় Sadia ya কি দিছা কফি দিছা বাবা মই কফিটো খাই মোক এতিয়া মাংস ৰান্ধিব দি গৈছে আৰু তাই পুৰা চাফাৰ কাম কৰি আছে চান্স বাই ডান্স এতিয়া মাংস হৈ আছে কচুৰ লতি আজি ফাৰ্ষ্ট টাইম খাম আৰু খাইছোঁ যদিও পাহৰিছোঁ তাই শুকান মাছেৰে বনোৱা যাব কি তেল দিয়া গৈছে কালজিৰা দিয়া গৈছে আৰু শুকান জিৰাটো দিয়া গৈছে গোটা জিৰাটো গোটা জিৰা আৰু পিঁয়াজ নহৰুখিনি দিয়া নাই এতিয়ালৈকে অকল পিঁয়াজ দিছে তাৰপিছত এইখিনি গৰাই দিয়া গৈছে এতিয়া ভাজি লৈছোঁ আগত তাৰপিছত এতিয়া নিমখ হালধি দিম এতিয়া নিমখ হালধি দিব কি লাগে ভাত ভোক লাগি জোৰছে ভোক লাগি এয়া দেখিছে নহয় বস্তুবোৰ বিলাহী আছে বন আছে আপোনালোকক যে কৈছিলোঁ যে
ৱেডাৰত ইমান এটা ৰেচিপি বনা যাব মোৰ ফ্ৰেণ্ড মমিয়ে মমিৰ হাতৰ খাম আজি ফাৰ্ষ্ট মই খাই পোৱা নাই পাও ভাজি এতিয়া কৈ দিলোঁ এতিয়া অকণমান দেৰিকৈ এতিয়া বাৰু হোৱা নাই টাইম আছে ইভিনিং টাইম মমি আহিব আৰু পাও ভাজি বনাব তাই তো আকৌ লগ পাই আছোঁ এই ৰেচিপিটো বনোৱাৰ টাইমত বাবে ৰেডি হৈ আছে তাইৰ মুখখন নেদেখাব বাৰু তাই বোলে কি ফকাছত নাহে তো হাত দুখনে তুলি আছোঁ এই জগাৰী কি গাজৰ বিলাহী পিঁয়াজ আলু নহৰু বিনো দিব পাৰিব এতিয়া যি আছে সেইটোৱে লৈছে বইল গাজৰ আৰু আলু এইখিনি বিলাহী পিঁয়াজ আৰু বাটাৰত দিবা ন এনেকৈ ৰেডি কৰি লৈছে এতিয়া মমিয়ে বনাব লাষ্টত দেখালোঁ জগাৰী বাপৰে বাপটো কি ওলাইছিলে আৰু এইপিনে কি চলিছে কেৰাম বাটাৰেৰে ভাজিছা বাটাৰ দিছা বাটাৰত পিঁয়াজখিনি ফ্ৰাই কৰি আছে আৰু এইপিনে আলু আৰু গাজৰ মানে মিহি কৰি আছোঁ আৰু স্মুথ কৰি কি দিলা ইয়াতে আদা আৰু নহৰুটো দি দিলোঁ লৰাই ভাজি দিওঁ আৰু নিমখ দিয়া গৈছে পৰিমাণ অনুযায়ী নিমখ দিব লাগিব দি আৰু অকণমান টাইম তেনেকৈ ফ্ৰাই কৰিব লাগিব পিছত কটা বিলাহীখিনি দিয়া গৈছে আৰু এইখিনি এতিয়া লৰাই থাকিব লাগিব বহুখিনিয়ে ফ্ৰাই কৰিব লাগিব কাৰণ মজি যাব লাগিব তাৰপিছত মছলাখিনি দিয়া গৈছে মছলা ধনিয়া পাউডাৰ জিৰা পাউডাৰ আৰু গৰম মছলা তেনেকৈ দি আকৌ ফ্ৰাই কৰিব লাগিব অকণমান টাইম তেনেকৈ লৰাই থাকিব লাগিব ভাজিব লাগিব ভজা হোৱাৰ পিছত অকণমান দেৰিকৈ আপোনাৰ ঢাকনিখন দিব লাগিব ঢাকনি দি আকৌ ঢাকনি গুচাই হালধি দিব লাগিব হালধি দি আকৌ লৰাই থাকিব লাগিব কাৰণ যিমানে ভজা যায় সিমানে সেইটো বস্তুৰ টেষ্টি হয় কাৰণ এইটো পূৰা মজি যাব লাগিব তাৰপিছত আপোনাৰ যিখিনি আমি আলু আৰু গাজৰখিনি পিটিকি থৈছিলোঁ সেইখিনি তাত সোৱাদ অনুসৰি নিমখ অকণমান দিব লাগিব আৰু সেইখিনি এতিয়া আপোনাৰ তাত দিয়া যাব কেৰাহীত ইয়াতে দিয়া গ'ল তাৰপিছত এইখিনি মিক্স হোৱাকৈ লৰাই দিব লাগিব অকণমান ৰেড চিলি পাউডাৰ দিয়া হৈছে তাৰপিছত আৰু তেনেকৈ ভাজিব লাগিব তাৰপিছত আৰু অকণমান গৰম মছলা দিব লাগিব দি আকৌ তেনেকৈ লৰাই থাকিব লাগিব তেনেকৈ আৰু পাও ভাজি যিটো মছলা আছে সেইটো দিয়া গৈছে সেইটো মোৰ দেখুওৱা নহ'ল দি লৰাৰ পিছত তেনেকৈ অকণমান পানী দি ঢাকনি মাৰি থ'ব লাগিব তাৰপিছত এইখিনি আকৌ এখন কাঁহীত উঠাই লৈছোঁ উঠাই লৈ এতিয়া কেৰাহীত ৰিফাইন তেল আৰু অকণমান বাটাৰ দি লৈছোঁ এইখিনি গৰম হোৱাৰ পিছত যিখিনি আমি কাঢ়ি থৈছিলোঁ কাঁহীত সেইখিনি এতিয়া আমি
ইয়াতে ঢালি দিব লাগিব আৰু তেলত দিয়া গৈছে গোটা জিৰা আৰু গৰম মছলা আৰু যেটো পাও ভাজিৰ মছলা আছে সেইটো দিয়া গৈছে এতিয়া আমি এখিনি ঢালি দিলো আৰু এতিয়া হে কালাৰটো আহিছে এখিনি কৰাৰ পিছতে আপোনাৰ কালাৰটো আহে তাৰ পিছত আকৌ পাও ভাজিৰ মছলাটো দিয়া গৈছে আৰু পাও ভাজিৰ মছলাটোৰ নামটো মই নাজানো কি আৰু এতিয়া যিখিনি পাও আছে বৰকিত অকমান বাটাৰ দিব লাগিব আৰু বনটো এনেকৈ মাজেৰে অকমান ফালি দিব লাগিব আৰু তাৰে ভিতৰত বাটাৰ অকমান দি গৰম তাৱাত তেনেকৈ হেক দিব লাগিব এনেকৈ হেকিব লাগিব এটা এটাকে এনেকৈ হেকিব লাগিব আজি মমিৰ হাতৰ পাও ভাজি খাবলৈ ৰেডি হৈ আছে এয়া চাওক আমাৰ পাও ভাজি ৰেডি থ্যাংক ইউ মমি ইমান ধুনীয়াকৈ বনাই খোৱাৰ বাবে কেনেকুৱা হৈছে বাকী মজা এইটো বাটাৰ বনোৱাত বেষ্ট বাটাৰ নহয় বন পাও পিণ্ড কেনেকুৱা আছে বঢ়িয়া না আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ কৰি দিব আৰু যিসকলে কৰিছে তেওঁলোকক মই অশেষ ধন্যবাদ জনাইছোঁ থ্যাংক ইউ বাই বাই